সকলোলৈ নমস্কাৰ। আজি ৰাতিপুৱাই কামত লাগিছোঁ। মানে আজি খেৰ কাটিম। খেৰ কটা কামটো যে দুদিন আগতে কৰিম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱত মিলোৱা নাছিলোঁ। আৰু আজি ফাইনেলি খেৰখিনি কাটি ৰেডি কৰোঁ। যিহেতু মাছৰুমৰ ফাৰ্মিঙত প্ৰথমতে আপুনি খেৰখিনি কাটি ল'ব লাগিব, তাৰ বাবে মই খেৰ কাটিম। মই অৱশ্যে মেচিনটোতে কাটিম। অৱশ্যে মেচিন নাথাকিলে হাতেৰেও কাটিব পাৰি, কোনো কথা নাই। বহুতে আকৌ হাতেৰে কাটিও মাছৰুমৰ ফাৰ্মিং কৰে। আৰু এয়া মই এতিয়া খেৰ কাটিবলৈ লৈছোঁ। মেচিনৰ কামখিনি অৱশ্যে ময়ে কৰোঁ, যিহেতু মেচিনটোত খেৰ কটা কামটো প্ৰথম অৱস্থাৰ পৰাই মই কৰোঁ। গতিকে মই তাৰ হেৰিটো বেছি ভালকৈ জানো আৰু সেইকাৰণে ময়ে কৰোঁ। লগত আজি বৰদেউতা এজনক লৈছোঁ সহায়ৰ বাবে, যিহেতু এতিয়া কামবিলাক বঢ়াই কৰিবলগীয়া হৈছে, গতিকে সহায় ল'বই লাগিব। এওঁৰ আকৌ টাইম নিমিলে, গতিকে সেয়াই মই কৰিছোঁ। আৰু ওচৰৰে বৌ এজনী মোৰ এই চোতালেৰে যাওঁতে দেখা পাই, তাইও অকণমান মোক লাগি দিলে। অৱশ্যে তেনেকুৱাই, মানুহে কিছুমান কাম দেখিলে ৰ'ব নোৱাৰে, নহয়নে? আনফালে এয়া মাছৰুম হাৰ্ভেষ্ট কৰিলোঁ। এজনে আহি ঘৰ ওলালহি মাছৰুম লাগে। তেওঁক মাছৰুমখিনি দি আহি পুনৰবাৰ আমি খেৰ কাটিবলৈ ল'লোঁ। যিহেতু খুব ৰ'দ দিছে আৰু সোনকালে খেৰখিনি কাটি আজৰি হ'ব পাৰিলে আমাৰেই ভাল। প্ৰথমতে কিন্তু খেৰ কটা কামটো অকণমান অশান্তি লাগে, যিহেতু গাটো খজুৱাই অকণমান। তথাপিও কিন্তু হাত দীঘল চোলা তোলা পিন্ধি লওঁ মই, যিহেতু খেৰবিলাক হাতে পাতে লাগিলে অকণমান খজুৱাই আৰু। এইয়া গৰমত একদম অৱস্থা নোহোৱা হৈ গৈছে। তাতে আকৌ মাস্কখন পিন্ধি আছোঁ, মাস্কখন পিন্ধিলে আৰু গৰম লাগে। অৱশ্যে মাস্ক নিপিন্ধিলে কাম কৰিব নোৱাৰোঁ মই, যিহেতু একদম চৰ্দি হৈ যায়। এনেও অলপ লাগিয়ে আছে, আৰু সেয়াই মাস্কখন লাগিবই মোক। গতিকে মাস্ক পিন্ধি খেৰখিনি কাটি আজি ৰেডি কৰোঁ। তাৰপিছতে নেক্সট কামবিলাক কৰি থাকিম। কামবিলাক কৰিলে বাৰু আপোনালোকক দেখুৱাম। আৰু এয়া বৌজনী লাগি দিলে। অৱশ্যে সহায় হৈছে দেই ভালেখিনি, অকণমান হ'লেও মানে টাইমটো ফাষ্ট হৈ গৈছে। আৰু সেয়া বৰদেউতাজনে ভৰাই আছে খেৰবিলাক বস্তাত। আৰু এনেকৈ আমি খেৰখিনি কাটি এতিয়া ৰেডি কৰিলোঁ। খুব গৰম লাগিছে জানেনে? খেৰৰ গৰমটো অলপ বেছিয়ে। আৰু এতিয়ালৈ এৰিছোঁ বাৰু, ধন্যবাদ দেই।